ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেলটো দবাই দিয়ক। हेलो फ्रेंड्स, मोर नाम नयन छेत्री। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এনসি আসাম টেক জোন। গাইজ, আজি মই আপোনালোকক তিনিটা এনেকুৱা গেমছ দিম যোনটো গেমছ আপোনালোকে ইনষ্টল কৰিব নালাগে, যোনটো গেমছ আপোনাৰ মোবাইল ফোনৰ ভিতৰত অলৰেডি আগৰ পৰাই আছে। তো বলক গাইজ, আমিও শিকোঁ আজি কেনেকুৱাকৈ মানে তিনিটা গেমছ ক'ত ক'ত আছে আৰু কেনেকুৱাকৈ খেলিব লাগে, এইবিলাক মই গোটেই আপোনাক ক'ম গাইজ। তো বলক টাইম ৱেষ্ট নকৰাকৈ আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। স্টার্ট করার আগতে মই গাইজ আপনারা কৈ দিব খুজিছোঁ, গাইজ যোনে যোনে মোৰ চেনেলটো সাবস্ক্রাইব কৰা নাই প্লিজ 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 মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিয়ক আৰু ভিডিঅ'টো অন্তিমলৈ চাই থাকক। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ, যেনেকুৱা আপোনালোকক মই কৈছিলোঁ যে মই তিনিটা গেমছ আপোনাক ক'ম মোবাইল ফোনৰ ভিতৰত থকা। তো এতিয়া মই আপোনালোকক দেখাব গৈছোঁ গাইজ সেই তিনিটা গেমছ। আৰু যদি গাইজ আপোনাক যদি আৰু গেমছ লাগে, এনেকুৱা গেমছ যোনটো মোবাইলৰ ভিতৰত আছে, তেতিয়াহ'লে মোক তলৰ ফালে কমেণ্ট কৰি দিব, তেতিয়াহ'লে মই আপোনাৰ কাৰণে আৰু ভিডিঅ' বনাই দি দিম। তো বলক ফাৰ্ষ্ট অফ অল মই আপোনাক দেখাব খুজিছোঁ গাইজ, আপোনালোকে চবে মেছেঞ্জাৰ ইউজ কৰে চাগে। তো আপুনি কি কৰক, মেছেঞ্জাৰটো অন কৰক। মেছেঞ্জাৰটো অন কৰাৰ পিছত গাইজ আপুনি ইয়াতে ইম'জি চিলেক্ট কৰিব লাগিব। যেনেকুৱা মই আপোনাক দেখুৱাই দিওঁ, এই যোনটো আছে গাইজ চাই লওক। এইটো যেনেকুৱা মই বাস্কেটবল চেণ্ড কৰিছোঁ, আপুনিও সেনেকুৱাকৈ বাস্কেটবল এটা চেণ্ড কৰি দিয়ক। ইয়াতে ইম'জিত গৈ পিনে আপুনি বাস্কেটবল চেণ্ড কৰি দিয়ক। এইটো বাস্কেটবল মই চেণ্ড কৰি দিলোঁ। এতিয়া কি কৰিব লাগিব গাইজ, আপুনি ইয়াতে জাষ্ট দুটা টেপ মাৰি দিয়ক। আপুনি এতিয়া দুটা টেপ মাৰি দিয়ক, এই গেমটো আহি যাব ইয়াতে। তেতিয়া আপুনি কি কৰিব লাগিব, এই বলটো আপুনি বাস্কেটত মানে থ্ৰ' কৰিব লাগিব আৰু ইনচাইড কৰিব লাগিব। যিমান আপুনি এইটো কৰিব তিমানে আপোনাৰ হাই স্ক'ৰ বাঢ়ি থাকিব গাইজ, আৰু সেইটো হাই স্ক'ৰ আপুনি চাব পাৰিব। যেনেকুৱা গাইজ আপুনি চাব পাৰিছে এইটো গেম, আপুনি খালি বাস্কেটত পুট কৰিব লাগিব। তো এইটো হৈ গ'ল গাইজ এটা গেমছ, এইটো এটা গেম হৈ গ'ল গাইজ। এতিয়া ছেকেণ্ড গেম মই আপোনাক যোনটো কৈ আছোঁ গাইজ, আপুনি সেইটোৰ কাৰণে ক্ৰ'মত যাব লাগিব। ক্ৰ'মত যোৱাৰ পিছত গাইজ আপুনি কি কৰিব লাগিব, ইয়াতে চাৰ্চ কৰিব লাগিব আটাৰী ব্ৰেকআউট। ঠিক আছে গাইজ, আটাৰী ব্ৰেকআউট আপুনি চাৰ্চ কৰি লওক। চাৰ্চ কৰাৰ পিছত ইয়াতে ফাৰ্ষ্ট এনেকুৱা গাইজ আপোনালোকে চাই আছে, চাওক এইটো গেম আপুনি সৰুতে খেলিছিলে চাগে, বহুত ধুনীয়া গেমছ। যেতিয়া আপোনাৰ ফোনত যদি গেম চেমছ নাথাকে, আপুনি এইটো গেম খেলি কিনে টাইম পাছ কৰি ল'ব পাৰে গাইজ। বহুত ধুনীয়া গেম হয় গাইজ, এইটো আপুনি ফ্ৰী পাব, আপোনাৰ একো ইনষ্টল কৰিব দৰকাৰ নাই, আপোনাৰ এইটো ফোনৰ ভিতৰতে আছে। তো বলক বেলেগ গেমৰ আমি গুচি যাওঁ। তেতিয়া আপুনি কি কৰিব লাগিব, আপুনি এইটো কাৰণে ডাটা কানেকশ্যন অফ কৰিব লাগিব গাইজ। বাই চান্স কেতিয়াবা আপোনাৰ ডাটা কানেকশ্যন নাথাকিব পাৰে, তেতিয়া আপুনি এইটো গেমটো খেলিব পাৰে। আপুনি ক্ৰ'মত গুচি যাব। ক্ৰ'মত যোৱাৰ পিছত ইয়াতে এনেই কিবা কিবি টাইপিং কৰি দিব। ঠিক আছে, টাইপিং কৰাৰ পিছত টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰাৰ পিছত গাইজ চাওক, ইয়াতে যোনটো ডাইনাছৰটো আছে আপুনি তাতে একবাৰ টেপ কৰি দিয়ক। টেপ কৰাৰ লগে লগে এই গেমটো বিগিন হ'ব লাগিব। এইটো গেমটো বিগিন মানে এইটো গেমটো কেনেধৰণৰ আপুনি মানে ছেভ কৰিব লাগিব, কেক্টাছৰ পৰা এই ডাইনাছৰটোক ছেভ কৰিব লাগিব। আপোনাৰ চাগে সৰুতে খেলিছিলে আৰু এতিয়াও খেলে চাগে আপুনি এইটো গেমটো। তো এইটো বহুত ধুনীয়া গেম গাইজ। যেতিয়া আপোনাৰ নেট নাথাকে বা যেতিয়া আপোনাৰ বৰিং লাগি থাকে, তেতিয়াহ'লে টাইম পাছ কৰিবৰ কাৰণে বহুত ধুনীয়া। তো আজিৰ কাৰণে এইখিনিয়ে গাইজ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু প্লাছ কমেণ্টো কৰি দিব যদি আপোনাক আৰু এনেকুৱা টাইপৰ ভিডিঅ'ছ লাগে। তো বলক গাইজ, ধন্যবাদ।